সাবস্ক্ৰাইব কৰক মোৰ ইউটিউব চেনেল হিমু ক্ৰিয়েশ্যন আৰু লগে লগে কাষত থকা বেল আইকনটো টিপি দিয়ক যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোতকৈ আগতীয়াকৈ সোমায়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আৰু আপোনালোকে চাই আছে হিমু ক্ৰিয়েশ্যন। তো বন্ধুসকল, যদি আপোনালোকে নাজানে নতুন মুভিজসমূহ কেনেদৰে ডাউনলোড কৰিব লাগে তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণেই। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাওক। ভিডিঅ'টোত আপোনালোকে কেনেধৰণে নতুন মুভিজসমূহ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে ইনফৰমেশ্যন দিয়া হৈছে। গতিকে ষ্টেপ বাই ষ্টেপ ইনফৰমেশ্যনখিনি ফ'ল' কৰিব আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাব, কাৰণ স্কিপ কৰিলে ভিডিঅ'টো বুজি নাপাবও পাৰে। গতিকে বন্ধুসকল, আহক বেছি দেৰি নকৰি পেলাই আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, তেনেহ'লে আপোনালোকে যদি নতুন মুভিবিলাক ডাউনলোড কৰিব বিচাৰে, নতুন মুভিজবোৰ কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে আপোনালোকক মই দেখুৱাই আছোঁ। মই যেনেকৈ দেখাই গৈ আছোঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব, ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে বুজি নাপাব। গতিকে আহক কেনেকৈ মুভিজবোৰ ডাউনলোড কৰিব লাগে, নতুন মুভিজবোৰ আপোনালোকক দেখুৱাই আছোঁ। ফাৰ্ষ্টত আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত যাব, ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি ইয়াত চাৰ্চ কৰিব লাগিব moviesflixhd.in moviesflixhd.in ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখিবলৈ পাব। ইয়াত আপোনালোকে যিকোনো ধৰণৰ মুভিজবিলাক পাই যাব, বলিউড, হলিউড, বিভিন্ন ধৰণৰ মুভিজ পাব আৰু ভাল কোৱালিটিত পাব। এনেকুৱা যেনেকুৱা ধৰণৰ কোৱালিটিত চাবলৈ মন তেনেকুৱা ধৰণৰ মুভিজবিলাক তেনেকৈ ডাউনলোড কৰিব পাৰিব। কেপ্টেইন মাৰ্ভেলছ, টাইগাৰ জিন্দাই, আৰু কিছুমান পুৰণা মুভিবিলাক আছে, নতুন কলংক, এনেকৈ বহুত ধৰণৰ মুভিজবিলাক চাব পাৰিব। চাউথ ইণ্ডিয়ান বহুত ধৰণৰ মুভিজ পাই যাব, বহুত আছে। তো আপোনালোকে এতিয়া এভেঞ্জাৰ্ছ ইন গেমখন কেনেকৈ ডাউনলোড কৰিম সেইটো দেখাম। এতিয়া চাৰ্চ কৰিব পাৰি, ইয়াত চাৰ্চ কৰি দিলে হ'ল। সেইটো ওলাই আছে এভেঞ্জাৰ্ছ ইন গেম, তথাপি আপোনালোকে দেখুৱাই দিছে চাৰ্চ কৰিবলৈ। ইয়াত এভেঞ্জাৰ্ছ ইন গেম চাৰ্চ কৰি দিব। চাৰ্চ কৰিলে এইখন ওলাই আছে এভেঞ্জাৰ্ছ ইন গেম ডাউনলোড ইন হিন্দী। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ তললৈ আহিব, এইখন এভেঞ্জাৰ্ছ ইন গেম। ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে বুজি নাপাব। ইয়াত আপোনালোকৰ তলফালে আহিলে স্ক্ৰীনশ্বট কেইটামান পাব, ভিডিঅ'টো কোৱালিটি কেনেকুৱা আছে চিনেমাখনৰ। গতিকে ইয়াত কোৱালিটি দেখি গম পোৱা গৈছে চিনেমাখনৰ কোৱালিটি যথেষ্ট ভাল। ইয়াত স্ক্ৰীনশ্বটবিলাক চাব পাৰে আপোনালোকে। আৰু তললৈ আহিব, ইয়াত ডাউনলোড লিংকছ দুটা আছে, ডাউনলোড লিংক 1, ডাউনলোড লিংক 2। আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰিব। ডাউনলোড লিংক 1ত ক্লিক কৰিছোঁ মই। ইয়াত খালি এটা প্ৰব্লেম, খালি এড কিছুমান আহি থাকে, গতিকে এডবোৰ ক্ল'জ কৰি ল'ব। ক্ল'জ কৰিব তাৰপিছত তলফালে আহিলে দেখিব ডাবল ক্লিক টু গেট লিংক। ইয়াত ডাবল ক্লিক কৰিব। তাৰপিছত আপোনালোকে চাৰ্ভাৰ 1, চাৰ্ভাৰ 2, চাৰ্ভাৰ 3, চাৰ্ভাৰ 4, চাৰ্ভাৰ 5, চাৰ্ভাৰ 6, চাৰ্ভাৰ 7, চাৰ্ভাৰ 8 নে কেইটামান চাৰ্ভাৰ আহিব। আপোনালোকে যিকোনো এটা চাৰ্ভাৰ ক্লিক কৰিব। মই চাৰ্ভাৰ 1ত কৰিছোঁ। ইয়াত ক্লিক কৰিলে আপোনালোকৰ 15 ছেকেণ্ড ৱেইট কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত ইউ হেভ ৱেইট 10 ছেকেণ্ডছ। 15 ছেকেণ্ড ইয়াত ৱেইট কৰিব লাগিব। 15 ছেকেণ্ড ৱেইট কৰক। 3, 2, 1 অ'কে। ইয়াত আকৌ ওলাইছে ডাবল ক্লিক টু গেট লিংক। ইয়াত ডাবল ক্লিক কৰক। তাৰপিছত ইয়াত কণ্টিনিউ বুলি ওলাইছে, কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াত আকৌ আৰু 15 ছেকেণ্ড ৰ'ব লাগিব। 15 ছেকেণ্ড আকৌ ৱেইট কৰক আপোনালোকে। ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকে বুজি নাপাব। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। ইয়াত এতিয়া গেট লিংক আহি গ'ল। গেট লিংকত ক্লিক কৰিলে আপোনালোকে দেখিছে ফাইলটো ডাউনলোড হৈ গ'ল। এতিয়া জাষ্ট আপোনালোকে ডাউনলোডত ক্লিক কৰিলে আপোনালোকে মুভিখন ডাউনলোড হৈ যাব। ইয়াৰ পাছত এভেঞ্জাৰ্ছ ইন গেম 2019 ডাউনলোড হৈ আছে। আপোনালোকে এনেধৰণে যিকোনো মুভি আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব। তেনেহ'লে বন্ধুসকল, এনেধৰণে আপোনালোকে এই ৱেবছাইটটোৰ দ্বাৰা বিভিন্ন ধৰণৰ মুভিজসমূহ ডাউনলোড কৰিব পাৰিব। নতুন মুভিজসমূহ ডাউনলোড কৰিবলৈ আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, যদিহে আজি ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। গতিকে বন্ধুসকল, আকৌ নতুন ভিডিঅ' লৈ আহি আছোঁ। গতিকে আজিলৈ লৈছোঁ বাই।
জয় আই অসম।